ঘোষণা হ'ল অসম আৰক্ষী কনিষ্টেবল পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল ৯,১৭১টা কনিষ্টেবল পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত আৰু শাৰীৰিক সক্ষমতা পৰীক্ষা টেষ্ট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ডৰ ৱেবছাইটত উপলব্ধ হৈছে লিখিত আৰু শাৰীৰিক সক্ষমতাৰ পৰীক্ষাৰ ফলাফলৰ কাট অফ মাৰ্ক দিন ৰাতি একাকাৰ কৰি আৰক্ষী হোৱাৰ সপোন দেখাৰ প্ৰতিজন প্ৰাৰ্থীয়ে মাৰিছে সন্তুষ্টিৰ হাঁহি অসম চৰকাৰৰ 1 লাখ নিযুক্তিৰ ক্ষেত্ৰত আৰু এখোজ ঘোষণা হ'ল অসম আৰক্ষী কনিষ্টেবল পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল ৯,১৭১টা কনিষ্টেবল পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত আৰু শাৰীৰিক সক্ষমতা পৰীক্ষা টেষ্ট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ডৰ ৱেবছাইটত উপলব্ধ হৈছে লিখিত আৰু শাৰীৰিক সক্ষমতাৰ পৰীক্ষাৰ ফলাফলৰ কাট অফ মাৰ্ক দিন ৰাতি একাকাৰ কৰি আৰক্ষী হোৱাৰ সপোন দেখাৰ প্ৰতিজন প্ৰাৰ্থীয়ে মাৰিছে সন্তুষ্টিৰ হাঁহি